নমস্কাৰ আপোনালোক সকলোকে আদিপাঠ ক্লাছলৈ স্বাগতম জনাইছোঁ মই বিশালে আজি আৰম্ভ কৰিছোঁ ক্লাছ 9ৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ সেয়া হৈছে এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ গতিকে দেৰি নকৰি আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাই ডিড দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং এই মানে আমাৰ যি চিলড্ৰেন আছে দুগৰাকী লোহিত আৰু তৃষা কিয় ৰাতিপুৱা সোনকালে উঠিছিল এনচাৰটো লিখিছোঁ দ্য চিলড্ৰেন ৱাক আপ আৰ্লি ইন দ্য মৰ্ণিং বিকজ দেয়াৰ পেৰেণ্টছ প্ৰমিছ দেম টু গ' ছামৱেৰ শিৱসাগৰ এণ্ড কাজিৰঙা দ্য নেক্সট ডে ফৰ দেয়াৰ হলিডে চ' দে ৱেৰ চ' এক্সাইটেড ফৰ দ্য জাৰ্ণি অৰ্থাৎ বুজি পাইছা তোমালোকে যে কি হ'ব নেক্সট দিন তেওঁলোকৰ পৰা হলিডে আছে গতিকে তৃষা আৰু লোহিতক তেওঁলোকৰ পেৰেণ্টছে ক'ৰবালৈ লৈ যাব অৰ্থাৎ শিৱসাগৰ আৰু কাজিৰঙা দেখাবলৈ লৈ যাব চ' ৰাতিপুৱা সোনকালে উঠিছে অ'কে গতিকে নেক্সট কুৱেশ্যনটোলৈ আহা হোৱাই এছাম ইজ ইউনিক নেক্সট কুৱেশ্যনটো আছে হোৱা 2 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাই এছাম ইজ ইউনিক এছাম ইজ ইউনিক লেণ্ড ফেমাছ ফৰ ইটছ টি গাৰ্ডেন অসম কিহৰ কাৰণে ফেমাছ হয় টি গাৰ্ডেনৰ কাৰণে এনচিয়েণ্ট টেম্পল মানে পুৰণি মঠ মন্দিৰবিলাক আৰু এক্সট্ৰা অৰ্ডিনেৰী হিষ্টৰিকেল মনুমেণ্টছ আৰু বিভিন্ন আমাৰ ঐতিহাসিক মানে অসাধাৰণ ঐতিহাসিক কিছুমান কি আছিল স্থাপত্য ভাস্কৰ্য আছিল এইবিলাকৰ কাৰণেও ফেমাছ হয় নেচাৰেল চিনেৰিজ মানে অৰ্থাৎ কি প্ৰাকৃতিক সৌন্দৰ্য এণ্ড মেনি আদাৰ থিংছ এছাম ইজ অলছ' ফেমাছ ফৰ ইটছ নেচাৰেল বিউটি আৰু অসম যিটো প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণেও ফেমাছ আছিল অ'কে গতিকে অসম এটা একক অসমৰ নিচিনা কোনো নাই ঠিক আছে বা কোনো ৰাজ্য অসমৰ নিচিনা হ'ব নোৱাৰে কাৰণ অসমত খুব ইউনিক বা অসমৰ যিবিলাক সৌন্দৰ্য এইটো এটা বিশেষ হয় বুজি পাইছা অ'কে গতিকে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে হোৱাট ইজ এ নেশ্যনেল পাৰ্ক তোমালোকৰ কুৱেশ্যনটো বুজিছে হোৱাট ইজ এ নেশ্যনেল পাৰ্ক ইজ এ ৰিজাৰ্ভ প্লেচ কি কৈছে এনচাৰটো মই লিখিছোঁ কি লিখিছোঁ চোৱা নেশ্যনেল পাৰ্ক ইজ এ ৰিজাৰ্ভ প্লেচ মানে অৰ্থাৎ নেশ্যনেল পাৰ্কটো কি হয় ৰিজাৰ্ভ প্লেচ হয় ইট ইজ ইউজ ফৰ কনজাৰ্ভেশ্যন অফ এনিমেলছ আৰু এইটো কি কৰা হয় কনজাৰ্ভেশ্যন সংৰক্ষণ কৰা হয় এনিমেলছ এণ্ড এচেঞ্চিয়েল ট্ৰিজ আৰু যিবিলাক আমাৰ প্ৰয়োজনীয় যিবিলাক মানে ট্ৰিজ আছিল আমি এনিমেল মানে যি জীৱ জন্তু আৰু কি হৈছিল আমি যিবিলাক উদ্ভিদবিলাক আমি সংৰক্ষণ কৰোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক পবিতৰা নেশ্যনেল পাৰ্ক আৰু চাম এক্সাম্পল অফ নেশ্যনেল পাৰ্ক আৰু এইবিলাক কিছুমান নেশ্যনেল পাৰ্কৰ উদাহৰণ গতিকে নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে আমাক ৱেন কাজিৰঙা ডেজিগনেটেড এজ এ নেশ্যনেল পাৰ্ক কাজিৰঙাখনত কেতিয়া মানে ডেজিগনেটেড অৰ্থাৎ স্বীকৃতি লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ এইটো এনচাৰটো ধুনীয়াকৈ লিখি দিছোঁ যে কাজিৰঙা ৱাজ ডেজিগনেটেড এজ এ নেশ্যনেল পাৰ্ক ইন 1974 হয়নে গতিকে এইটো এনচাৰ খুব ইজি তাৰপিছত কুৱেশ্যনটো আছে 5 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো তোমালোকে ক্লাছ 10ৰ এটা চেপ্টাৰ পাবা সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ কথা পাবা আৰু ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট হৈছে ইউনেস্কো হয়নে বা এটা অংশ বা এটা অংগ হৈছে ইউনেস্কো আৰু ইউনেস্কোই কি কৰে আমাৰ বিশ্বৰ যিবিলাক কিছুমান মানে ঐতিহাসিক বা কিছুমান বিশেষ বস্তু থাকে না এইবিলাকক কি কৰে সংৰক্ষণ কৰে আৰু সেইটো কি বুলি কয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কোৱা হয় হয়নে তোমালোকে এইটো পাবা আৰু তাৰপিছত ইয়াৰ যিটো ইউনেস্কোৰ ফুল ফৰ্মটো তোমালোকক এতিয়া সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো মানে ইউনেস্কো শব্দটোৰ যিটো ফুল ফৰ্ম ইউ মানে কি এন মানে ইয়াৰ বিভিন্ন মানে ফৰ্ম আছে এই গোটেই ফৰ্মটো হৈছে ইউনেস্কো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন মনত থাকিব নিশ্চয় মনত থাকিব এইটো তোমালোকে চাই থ'বা এইটো MCQ তোমালোকৰ পৰীক্ষাত দিব পাৰে অ'কে নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ যে হোৱাই ৱাজ কাজিৰঙা গেম চেঞ্চুৰী ৰিনেম এজ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী মানে চোৱা আমাৰ যিটো কাজিৰঙা গেম চেঞ্চুৰীখনক কিয় কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী লৈ নামটো সলনি কৰিছিল অ'কে এনচাৰটো মই ধুনীয়াকৈ লিখি দিছোঁ যে কাজিৰঙা কি কৈছে চোৱাচোন যে কাজিৰঙা গেম চেঞ্চুৰী দিছ নেম ৱাজ চেঞ্জ ইন 1950 মানে 1950 চনত এইটো নামটো চেঞ্জ কৰা হৈছিল PD Starcy বেচিকেলি দ্য ৱাৰ্ড যিটো শব্দ গেম চামটাইম মিনছ স্পৰ্টছ এণ্ড এনিমেলছ হাণ্টেড ফৰ ফুড আৰু গেম শব্দটো কেতিয়াবা চামটাইমছ মিনছ স্পৰ্ট অৰ্থাৎ কেতিয়াবা খেল বা এনিমেলছ হাণ্টেড ফৰ ফুড অৰ্থাৎ আমি জীৱ জন্তুবিলাক যদি আমি খাদ্যৰ কাৰণে আমি স্বীকাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব বা বিভিন্ন আমি খেল ধেমালি দেখুৱাবলৈ যেনেকৈ আগতে তোমালোকে বান্দৰৰ খেল দেখিছিলা সাপৰ খেল দেখিছিলা এইবিলাক কি হয় ৱাইল্ড লাইফ হয়নে নহয় এইবিলাকক আমি ব্যৱহাৰ কৰাটো উচিত নহয় হয়নে নহয় চ' দিছ নেম শুড নট বি মেটছ আৰু সেইকাৰণে এই যিটো শব্দ গেম এই শব্দটো মেটছ ফৰ কনজাৰ্ভেশ্যন পাৰপজ আৰু এই যিটো সংৰক্ষণৰ উদ্দেশ্যত গেম শব্দটো কি নহয় মিল নাখায়
ফৰ দিছ ৰিজন আৰু সেইকাৰণে ইট ৱাজ ৰিনেম কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু সেইকাৰণে ইয়াক কি কৰা হৈছিল কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী বুলি নামাকৰণ কৰিছিল বুজি পাইছা অ'কে বুজি পাইছা গতিকে ঠিক আছে এবাৰ নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ হোৱাট ডাজ ৰাইন'চৰ্ছ ইট ৰাইন'চৰ্ছ মানে কি বুজি পাইছা যে আমাৰ যিটো ৰাইন' হয়নে নহয় আছাম ৰাইন' ঠিক আছে এই যিটো ৰাইন'চৰ্ছে কি খায় হয়নে তোমালোকে জানানে নাই নিশ্চয় জানা যে কি খায় ঘাঁহ খায় ন ঘাঁহ খায় ন গতিকে দ্য ৰাইন'চৰ্ছ ইজ হাৰ্বিয়াছ বা হাৰ্বিভৰাছ একে মিনিং হয় তোমালোকে হাৰ্বিভৰাছ হাৰ্বি মানে হৈছে তেওঁলোকে যিবিলাক মানে এনিমেলছ আছে যিয়ে মানে কি কৰে আমাৰ উদ্ভিদৰ তৃণভোজী প্ৰাণী বুলি যে কয় সেইটোৱে ন গতিকে দ্য ৰাইন'চৰ্ছ ইট লিভছ আৰু ৰাইন'চৰবিলাকে কি কৰে ইট লিভছ মানে হৈছে গছৰ পাত ফ্ৰুইটছ খায় ফল মূল খায় আৰু পানী খায় প্লাণ্টছ খায় এইবিলাক চায় আৰু বুজি পাইছা আৰু গছৰ ঠানি বা এইবিলাক যি পাতবিলাক থাকে এইবিলাক খাই দিয়ে আৰু ঠিক আছে গতিকে আমাৰ কি আছিল যে হাৰ্বিয়াছ বুলি আমি ক'ম ঠিক আছে গতিকে 7 নম্বৰ কুৱেশ্যনটো বুজি পালা এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহা On their way to Shivsagar, they cross a stone bridge. What is the name of this bridge? হয়নে যেতিয়া লোহিত তৃষাহঁতে গাড়ীৰে কি কৰিছিল শিৱসাগৰলৈ গৈ আছিল আৰু তেতিয়া তেওঁলোকে এখন কি দেখিছিল এখন সাঁকো দেখিছিল সেইখন সাঁকোখন শিলৰ সাঁকো আছিল এই সাঁকোখনৰ নাম কি আছিল দ্য নেম অফ দ্য ব্ৰিজ অফ দ্য শিলৰ সাঁকো ইজ দ্য নামদাং ষ্ট'ন ব্ৰিজ হয়নে নামদাঙৰ শিলৰ সাঁকো বুলি যে আমি এটা গান শুনিছোঁ নিশ্চয় শুনিছা তোমালোকে সেইখনে কি কৰিছিল ক্ৰছ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কি আছে নেম দ্য 3 টেম্পলছ বিল্ড অন দ্য বেংকছ অফ শিৱসাগৰ টেং অৰ্থাৎ শিৱসাগৰ যিটো পুখুৰী আছিল তাৰ পাৰত থকা আমাৰ টেং অৰ্থাৎ মন্দিৰকেইটাৰ নাম লিখিব দিছে তোমালোকক এইকেইটা হৈছে দ্য 3 টেম্পলছ বিল্ড অন দ্য বেংকছ অফ দ্য শিৱসাগৰ টেংছ আৰ শিৱদৌল বিষ্ণুদৌল এণ্ড দেৱীদৌল এইকেইটা হৈছে আমাৰ শিৱসাগৰৰ যিটো পুখুৰী হয়নে পুখুৰীৰ পাৰত থকা মন্দিৰ শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল ঠিক আছে বুজি পাইছা অ'কে নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ কুৱেশ্যনটো আছে হু বিল্ড দ্য ৰংঘৰ কোনে বিল্ড কৰিছিল এনচাৰ লিখিছোঁ দ্য ৰংঘৰ ৱাজ বিল্ড বাই কিং প্ৰমত্ত সিং হয়নে ৰংঘৰ কোনে বিল্ড কৰিছিল প্ৰমত্ত সিংহই বিল্ড কৰিছিল ঠিক আছে এবাৰ নেক্সট কুৱেশ্যনটো চোৱা ৰাইট ব্ৰিফলি দ্য হিষ্ট্ৰী অফ দ্য কাজিৰঙা এজ প্ৰটেক্টেড এৰিয়া কেনেকৈ হৈছে যে কাজিৰঙা কেনেকৈ প্ৰটেক্টেড এৰিয়া সংৰক্ষিত অঞ্চললৈকে পৰিৱৰ্তন হ'ল সেইটো কথা সুধিছে এনচাৰটো লিখিছোঁ যে মেৰী কাৰ্জন দ্য ৱাইফ অফ লৰ্ড কাৰ্জন হয়নে চোৱা তোমালোকে ক্লাছ 10ৰ এটা পাঠ পাবা ক্লাছ 10ত স্বদেশী আন্দোলনৰ বিষয়ে বংগ বিভাজনৰ কথা পাবা আৰু এই বংগ বিভাজন তোমালোকে এগৰাকী ব্যক্তিৰ বিষয়ে খুব পঢ়িব পাবা সেইজন হৈছে লৰ্ড নেথানিয়েল কাৰ্জন হয়নে লৰ্ড নেথানিয়েল কাৰ্জন আৰু লৰ্ড নেথানিয়েল কাৰ্জনৰ ৱাইফ আছিল কোনি মেৰী কাৰ্জন হয়নে মেৰী কাৰ্জনে কি কৰিলে ভিজিটেড কাজিৰঙা ভিজিট কৰিছিল কেতিয়া 1904 হয়নে 1904 চনত হিয়াৰ তেওঁ শুনিছিল ডেট কাজিৰঙা ৱাজ ফেমাছ ফৰ ৰাইন'ছ আৰু কাজিৰঙা খুব ফেমাছ কিহৰ কাৰণে গড়ৰ কাৰণে আনফৰ্চুনেটলি দুৰ্ভাগ্যবশতঃ চি কুড নট ফাইণ্ড এ ছিংগল ৰাইন' হিয়াৰ আৰু তাই এটাও মানে কি নাপালে গড় নাপালে চ' চি ৰিকুৱেষ্টেড আৰু সেইবাবে তাই কি কৰিলে ৰিকুৱেষ্ট কৰিলে হাৰ হাজবেণ্ড তেওঁলোকৰ মানে হাজবেণ্ডক প্ৰটেক্ট দ্য ৰাইন'ছ হয়নে ৰাইন'বিলাকক কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে ইমিডিয়েটলি ফ্ৰম দেন আৰু তেতিয়াৰ পৰা ইন 1905 চনত কাজিৰঙা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ৱাজ ক্ৰিয়েটেড হয়নে কাজিৰঙাখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিলে দাস কাজিৰঙা ৱাজ প্ৰটেক্টেড এৰিয়া ফ্ৰম দেন আৰু তেতিয়াৰ পৰাই কাজিৰঙাখন এখন সংৰক্ষিত অঞ্চলত পৰিণত হ'ল ঠিক আছে অ'কে তাৰপিছত কুৱেশ্যনটো চোৱা ৰাইট এ শ্বৰ্ট নোট অন তলাতল ঘৰ হয়নে চোৱা মই এনচাৰটো লিখিছোঁ যে এমং দ্য আদাৰ এক্সট্ৰা অৰ্ডিনাৰী থিংছ অন্যবিলাকৰ দৰে তলাতল ঘৰ ইজ এনাডাৰ ফেমাছ মনুমেণ্ট ইন শিৱসাগৰ আৰু শিৱসাগৰত অৱস্থিত তলাতল ঘৰ এটা এনেকুৱা এটা মনুমেণ্ট অৰ্থাৎ আমি যি কওঁ স্থাপত্য ভাস্কৰ্য এনেকুৱা টাইপৰ ন মনুমেণ্টছবিলাক গতিকে ইট ডাজ নট লুক ছ' গুড এইটো বাহিৰৰ পৰা দেখিলে খুব এটা বহুত কিবা এটা সেই নহয় আৰু যে এটা বেলেগ মানে ইমান ভিতৰ মানে ইয়াৰ যিটো বাহিৰটো খুব এটা হেৰি নহয় কিন্তু ভিতৰৰখিনি খুব ক্ৰিটিকেলি বনোৱা এটা চ' ইট হেজ 4 ষ্ট'ৰেজ এবভ গ্ৰাউণ্ড হয়নে আৰু ইয়াত 4 ষ্ট'ৰেজ এবভ গ্ৰাউণ্ড অন 3 ষ্ট'ৰেজ আৰ এভেইলেবল ইন বিল' গ্ৰাউণ্ড হয়নে চোৱা দিয়াৰ আৰ অলছ' 2 চিক্ৰেট টানেল
ঠিক আছে আমি যদি তলাতল ঘৰটো চাওঁ তেতিয়াহ'লে আমি 4টা মহল ওপৰত দেখা পাম আৰু 3টা মহল কোনফালে আছে মাটিৰ তলত অৰ্থাৎ গ্ৰাউণ্ড লেভেলত আছিল ঠিক আছে দেয়াৰ আৰ 2 সিক্ৰেট টানেল দুটা কি আছিল গোপন সুৰংগ আছিল one which is 16 কিলোমিটাৰ লং আৰু এটা আছিল 16 কিলোমিটাৰ দীঘল এণ্ড লিড টু গড়গাঁও পেলেচ আৰু এইটো কি কৈছিল গড়গাঁৱৰ যিটো ৰাজভৱন আছিল তাত মানে মুকলি হৈছিল হয়নে আৰু দ্য আদাৰ ইজ 3 কিলোমিটাৰ লং লিড টু দিখৌ ৰিভাৰ আৰু যিটো মানে দ্বিতীয় আছিল আৰু সেইটো আছিল 3 কিলোমিটাৰ দীঘল আৰু এইটো দিখৌ নদীত মানে মুকলিছে বাট দ্য টানেল আৰ ক্ল'জ নাও আৰু এতিয়া সেই টানেলবিলাক খুব বন্ধ হৈছে ঠিক আছে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ৰাইট এ নোট অন চৰাইদেউ মৈদাম তোমালোকৰ হৈছে যে চৰাইদেউৰ যি মৈদাম আছে তাৰ বিষয়ে শ্বৰ্ট নোট লিখিব হৈছে চুকাফা দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি মেড দ্য চৰাইদেউ ৱাজ হিজ ফাৰ্ষ্ট কেপিটেল আৰু যি চুকাফা আছে তেখেত হৈছে যে আহোম যিটো ৰাজবংশ তেওঁলোকৰ যিটো ফাউণ্ডাৰ আছিল কোনে আছিল চুকাফা তোমালোকে সকলোৱে জানা আৰু এই চুকাফাই তেওঁলোকৰ প্ৰথম যিটো কেপিটেল হয়নে যিটো প্ৰথম কেপিটেল বনাইছিল এইটো ক'ত বনাইছিল চৰাইদেউত বনাইছিল ইট ইজ 22 কিলোমিটাৰ্ছ এৱে ফ্ৰম শিৱসাগৰ আৰু এইটো কি আছিল যে শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ দূৰত আছিল হয়নে এণ্ড অৰ্ড ভিজিটিং দিয়াৰ এটলিষ্ট 100 মৈদামছ আৰু তাত কেইটা আছিল প্ৰায় 100টা মৈদাম আছিল বুজি পাইছা ইট ৱাজ এ বুৰিয়েল গ্ৰাউণ্ড আৰু এইটো ফৰ দ্য আহোম কিং সমাধিস্থ কৰা হৈছিল ৰজাবিলাকক এণ্ড নবলছ আৰু কিবা বিশেষ ব্যক্তিবিলাকক মেনি ৰয়েল গ্ৰেভিয়াৰ ষ্টিল এক্সিষ্ট দিছ প্লেচ আৰু এতিয়াও মানে সেই বিভিন্ন মানে বহুকেইটা মানে ৰাজকীয় গ্ৰেভিয়াৰ এতিয়াও আমি তাত পোৱা যায় দ্য হিল অফ চৰাইদেউ ৱাজ কনচিডাৰ্ড চেক্ৰেট অফ আহোম ডাইনেষ্টি চেক্ৰেট মানে হৈছে তোমালোকৰ মানে পবিত্ৰ ভূমি বুলি যে কয় তেনেকুৱা ন ঠিক আছে ইট ৱাজ কনচিডাৰ্ড আৰু এইটোক মানে কনচিডাৰ কৰে যে এজ এনচেষ্ট্ৰেল অফ গড প্লেচ ডিউৰিং দ্য আহোম ৰুল আৰু তেওঁলোকে বিশ্বাস কৰে যে এইটো হৈছে এনচেষ্ট্ৰেল গড মানে তেওঁলোকৰ যিটো ভগৱান আছে ন তেওঁলোকৰ কি মানে আহোমৰ যিটো ভগৱান আছিল সেইটোৱে মানে তাত মানে পোৱা যায় আৰু তেনেকুৱাকৈ বিশ্বাস কৰে তাৰপিছত কুৱেশ্যন আছে যে দ্য চৰাইদেউ মৈদাম ইজ এনাডাৰ ওৱান ফেমাছ হিষ্টৰিকেল প্লেচ অৰ মনুমেণ্ট অফ শিৱসাগৰ আৰু আমি যদি শিৱসাগৰ যাওঁ সকলোৰে আমাৰ চৰাইদেউ মৈদাম চাবলৈ যাব ইচ্ছা আছে নে নাই আছে ন মোৰো আছে খুব এটা শিৱসাগৰ যেতিয়া ভিজিট কৰিম নিশ্চয় ভালদৰে চাম আৰু হয়তো মই ভিডিঅ' এটা আপলোড কৰিম ইউটিউবত ঠিক আছে অ'কে তাৰপিছত কুৱেশ্যন কেইটা চোৱা তোমালোকে ফিল আপ দ্য ব্লেংকছ কি আছে ৱেল ইন 1904 মেৰী কাৰ্জন এইটো তোমালোক সুধিব পাৰে দিয়া চনটো ভালদৰে চাই থৈ দিবা নামদাং ষ্ট'ন ব্ৰিজ ৱাজ বিল্ড বাই আহোম কিং ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল চুকাফা চৰাইদেউ কি কৰিছিল ফাৰ্ষ্ট কেপিটেল বনাইছিল ঠিক আছে আৰু এইখিনি কুৱেশ্যনেই আছে চাগে অ'কে গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ ভিতৰত শ্বেয়াৰ কৰিবা আৰু আমাৰ ইউটিউব চেনেল আদিপাত ক্লাছ যিটো আদিপাত ইউটিউব চেনেল আছে এইটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু এটা ডেছক্ৰিপশ্যনত তোমালোকক হোৱাটছএপৰ লিংক দিয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেক্সট ইয়াৰ ক্লাছ 10ত তোমালোকে মানে আমাৰ লগত প্ৰস্তুতি কৰিব খোজা ইয়াত খুব ফ্ৰীতে আমি কুৱেশ্যন এনচাৰবিলাক দি থকা হৈছে গতিকে যিবিলাকে এইবিলাক PDF বিচাৰা তোমালোকে যাই লিংকটোত ক্লিক কৰিবা আৰু তাত মই ভিডিঅ' মানে কি বুলি কয় তাত নোটছবিলাক শ্বেয়াৰ কৰি থাকোঁ গতিকে লগ পাম আকৌ নেক্সট ভিডিঅ'ত ধন্যবাদ অল দ্য বেষ্ট